প্ৰিয় দৰ্শকসকল, মই বিজয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল BN। প্ৰিয় দৰ্শকসকল, আমি সকলোৱে কম বেছি পৰিমাণে হোৱাটছআপ ইউজ কৰোঁ, কিন্তু হোৱাটছআপৰ যিমানবোৰ ছেটিংছ আছে আমি প্ৰায় সংখ্যকেই সেইবোৰ নাজানো। কিন্তু মই আজি হোৱাটছআপৰ A to Z ছেটিংছ ষ্টেপ বাই ষ্টেপ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ধৈৰ্য সহকাৰে শেষলৈকে চাব। আৰু এটা কথা, আপোনালোকে যদি মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আৰু অল নটিফিকেশ্যন অন কৰি দিব। তেতিয়াহ'লে মই আপলোড কৰা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোৰে আগত পাই যাব। আৰু যদি আপুনি মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেন্তে আপোনাক অশেষ 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 ধন্যবাদ। পিছে দেৰি নকৰি বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে হোৱাটছআপৰ ছেটিংছ কেইটা কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে মোবাইলৰ ডাটা অন কৰিব লাগিব। এয়া মই ডাটা অন কৰি আপোনালোকক দেখুৱাই আছোঁ। এয়া মই ডাটা অন কৰিলোঁ। তাৰপিছত আপোনালোকে নিজৰ মোবাইলত থকা হোৱাটছআপ এপছটো অ'পেন কৰিব। এয়া মই অ'পেন কৰি আছোঁ। এয়া মই অ'পেন কৰিলোঁ। তাৰপিছত একেবাৰে ওপৰত সোঁচাইতে তিনিটা ডট ডট আছে, তাত আপোনালোকে ক্লিক কৰিব। এয়া মই ক্লিক কৰি আছোঁ। এয়া ক্লিক কৰিলোঁ। তাৰপিছত প্ৰথম অপশ্যন আহিলে নিউ গ্ৰুপ। এই গ্ৰুপটোত ক্লিক কৰি আপোনালোকে একোটা গ্ৰুপ বনাই ল'ব পাৰিব। যেনেদৰে মই গ্ৰুপটোত ক্লিক কৰি দেখাই আছোঁ। এয়া মই গ্ৰুপটোত ক্লিক কৰিলোঁ। তাৰপিছত এনেদৰে আপোনালোকে যিমান ছিলেক্ট কৰিব, ছিলেক্ট কৰি এই তলত থকা তাৰ চিনডালত যদি আপোনালোকে ক্লিক কৰে এটা গ্ৰুপ হৈ যাব। গতিকে মই গ্ৰুপ নবনাওঁ। এতিয়া মই বেক কৰি আহি আছোঁ। তাৰপিছত নেক্সট অপশ্যন আহিলে নিউ ব্ৰডকাষ্ট। নিউ ব্ৰডকাষ্ট হৈছে গ্ৰুপৰ নিচিনাই এটা ছেটিংছ, কিন্তু নিউ ব্ৰডকাষ্টত আপুনি একেলগে 10-20 যিমানজন ল'ব বিচাৰে ল'ব পাৰে। আপুনি যিটো মেছেজ দিব সেই যিমানজন আছে সেই নিউ ব্ৰডকাষ্টত তেওঁলোকে ছিংগুল পাব, কিন্তু গ্ৰুপত হ'লে সকলোৱে একেলগে পায়। নিউ ব্ৰডকাষ্টত সকলোৱে একেলগে নাপায় আৰু তেওঁলোকে ৰিপ্লাই দিওঁতেও আপোনাক ছিংগুল দিব লাগিব। ঠিক 3 নম্বৰ পইণ্টটো আছে হোৱাটছআপ এপ। এইটো ক্লিক কৰি আপুনি এটা কোড আহিব, সেই কোডটো স্কেন কৰি হোৱাটছআপটো দুটা মোবাইলতো ইউজ কৰিব পাৰিব। তাৰপিছত আহিলে ষ্টেণ্ডাৰ্ড মেছেজ। তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে যিটো মেছেজ আপুনি ষ্টাৰ্ট কৰি ৰাখে, যিটো মেছেজ ধৰক আপোনাৰ এক্সাম্পল এটা মেছেজ, এই গ্ৰুপৰ এটা মেছেজ মই দেখাই আছোঁ। এই মেছেজটো মই ৰাখিব বিচাৰোঁ যে মই পিছত চাম। ক্লিক কৰিলোঁ, হেঁচি ধৰিলোঁ, তাৰপিছত এই ষ্টাৰত টাচ কৰি দিলোঁ। এই মেছেজটো এতিয়া কি হ'ব চাব, এই ষ্টাৰ্ট মেছেজত আহি গ'ল। এই মেছেজটো আহি গ'ল। নেক্সট আপোনালোকে পালে পে'মেণ্টটো নতুনকৈ আহিছে। আপুনি হোৱাটছআপৰ জৰিয়তে UBI যেনেকুৱা UPI আছে, ভীম আছে তেনেকুৱা, বা গুগল পে' আছে, পে'টিএম আছে, এনেদৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। এইটো বৰ্তমান নতুন আহিছে। তাৰপিছত আহিলে ছেটিংছ। এতিয়া মই ছেটিংছলৈ গৈছোঁ। ছেটিংছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোলা যাব। তাত আহিলে 1 নম্বৰ একাউণ্ট, 2 নম্বৰ ছেট, 3 নম্বৰ নটিফিকেশ্যন, 4 নম্বৰ ষ্ট'ৰেজ এণ্ড ডাটা, 5 নম্বৰ হেল্প এণ্ড 6 নম্বৰ ইনভাইট এ ফ্ৰেণ্ড। এতিয়া মই একেবাৰে ওপৰৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি একাউণ্ট ছেটিংছটো চাম। একাউণ্টত ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু তাত 6টা অপশ্যন আছে। চাওক, প্ৰাইভেচি, ছিকিউৰিটি, 2 ষ্টেপ ভেৰিফিকেশ্যন, চেঞ্জ নাম্বাৰ, ৰিকুৱেষ্ট একাউণ্ট ইনফো, ডিলেট মাই একাউণ্ট। প্ৰিয় দৰ্শকসকল, আমি এতিয়া প্ৰথমে প্ৰাইভেচি অ'পেন কৰোঁ। প্ৰাইভেচি ক্লিক কৰিলোঁ।
ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব এই পেজখন খোল খোৱাৰ পিছত প্ৰথম অপশ্যনতে আছে চাওক লাষ্ট চিনত আপোনালোকে ক্লিক কৰিলে তিনটা অপশ্যন পাব মই তিনটা অপশ্যন দেখাই আছো এই তিনটা অপশ্যন প্ৰথমটো আছে এভৰিওয়ান দুই নম্বৰ মাই কন্টেক্টছ এণ্ড তিন নম্বৰ নবডি তাত আপুনি লাষ্ট কেতিয়া অনলাইন আহিছিল সেইটো যদি প্ৰত্যেকে দেখিব আপুনি বিচাৰে তেন্তে এভৰিওয়ান কৰি থব আৰু যদি বিচাৰে অকল আপোনাৰ কন্টাক্ট লিষ্টত থকা সকলেহে দেখিব পাৰিব তেন্তে মাই কন্টেক্ট কৰিব আৰু যদি বিচাৰে কোনেও দেখিব নোৱাৰে তেন্তে নবডি কৰি ৰাখিব প্ৰিয় দৰ্শকসকল ভিডিঅ'টো অলপ দীঘল হ'ব আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব নেক্সট আহিলে প্ৰফাইল ফটো আপোনাৰ যিটো হোৱাটছআপ প্ৰফাইল ফটো আছে সেইটো আপোনালোক সকলোৱে দেখিব নে অকল কন্টাক্ট লিষ্টৰ কৰিছে দেখিব নে কোনেও নেদেখে সেইটোৰ কাৰণে আপুনি প্ৰফাইল ফটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে চাওক এভৰিওয়ান আছে এভৰিওয়ান হ'লে সকলোৱে চাব পাৰিব মাই কন্টেক্টত অকল আপোনাৰ কন্টাক্ট লিষ্টৰখিনিয়ে চাব পাৰিব আৰু নবডি হ'লে কোনেও চাব নোৱাৰে ইয়াতে এভৰিওয়ান কৰি ৰাখিব পাৰে কোনো প্ৰব্লেম নাই কাৰণ সকলোৱে আপোনাৰ ফটো চালে কি অসুবিধা আছে নেক্সট আহিলে এবাউটত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ সন্মুখত এনেকুৱা আহিলে এভৰিওয়ান মাই কন্টেক্ট এণ্ড নবডি অৰ্থাৎ আপোনাৰ বিষয়ে যিখিনি লিখা আছে তাত সেইখিনি প্ৰত্যেকে চাবনে অকল কন্টাক্ট লিষ্টৰখিনিয়ে নবডি মই নবডি কৰি ৰাখিছোঁ আপোনালোকে যিটো মন যায় সেইটোৱে কৰি ৰাখিব তাৰপিছত আহিলে ষ্টেটাছ আপোনাৰ যিটো ষ্টেটাছ আছে হোৱাটছআপত খুলি ৰাখিছে সেইটো কোনে চাব এইটোত ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা এখন পেজ খোল খালে যদি সেইটো আপুনি বিচাৰে অকল আপোনাৰ কন্টাক্ট লিষ্টৰখিনিয়ে দেখা পাব তেতিয়াহ'লে অকল মাই কন্টেক্টত ক্লিক কৰি ৰাখি দিব আৰু যদি বিচাৰে আপোনাৰ কন্টাক্ট লিষ্টৰ কিছুমানে দেখিব নালাগে তেতিয়াহ'লে আপুনি ছেকেণ্ড অপশ্যন মাই কন্টেক্ট এক্সপাৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন অপশ্যন আহিলে আৰু তাৰপিছত আপুনি ক্লিক কৰি সিলেক্ট কৰি ল'ব পাৰে মই আৰু এইটো নকৰোঁ বেক কৰি দিব নেক্সট আহিলে অনলি শ্বেয়াৰ উইথ অৰ্থাৎ 3 নম্বৰ অপশ্যন ৰাখে যদি আপুনি যিসকলৰ মাজত শ্বেয়াৰ কৰিব লিংকটো তেওঁলোকেহে চাব পাৰিব প্ৰিয় দৰ্শকসকল আশা কৰোঁ এইখিনিলৈকে বুজি পাইছে ধুনীয়াকৈ এতিয়া আমি নেক্সট আগবাঢ়োঁ ইয়াৰ পিছত আহিলে ৰিড ৰিচিভ অৰ্থাৎ আপুনি যদি কাৰোবাক মেছেজ পঠিয়াইছে সেই মেছেজটো তেওঁ পঢ়িছে নে নাই চাইছে নাই সেইটো আপুনি টিক মাৰ্ক যিটো আহে সেইটো আপুনি চিনি পায় যদি এইটো অফ কৰি ৰাখে তেতিয়াহ'লে কি হ'ব আপুনি পঠোৱা মেছেজটো তেওঁ যদি পঢ়িছে আপুনি গম নাপায় আৰু ঠিক তেওঁ যিটো আপোনাক মেছেজ পঠিয়াইছে সেইটো যদি আপুনি পঢ়িছে তেওঁ গম নাপায় এইটো দুইফালৰ পৰা কাম কৰে নেক্সট আহিছে গ্ৰুপত ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা এখন পেজ খোল খালে হু কেন এড মি টু গ্ৰুপছ অৰ্থাৎ কোনে আপোনাক গ্ৰুপত এড কৰিব পাৰিব এভৰিওয়ান কৰি যদি ৰাখে তেতিয়াহ'লে যিকোনো এজনে আপোনাক এড কৰিব পাৰিব মাই কন্টেক্ট যদি কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ কন্টেক্ট লিষ্টত যিসকল আপোনাৰ বন্ধু বান্ধৱী আছে তেওঁলোকেহে গ্ৰুপত আপোনাক এড কৰিব পাৰিব আৰু যদি মাই কন্টেক্ট একচেপ্ট কৰে তেতিয়া কি হ'ব আপোনাক কোনেও গ্ৰুপত এড কৰিব নোৱাৰে নেক্সট আমি বেক কৰি আহোঁ তাৰপিছত আহিলে লাইভ লোকেশ্যনত ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোলা গ'লে অ'কে কৰিলে তাৰপিছত আপুনি লোকেশ্যনটো আপোনাৰ ফ্ৰেণ্ড বা কাৰোবাক শ্বেয়াৰ কৰিব পাৰিব নেক্সট মই বেক কৰি আহিছোঁ আহিলে ব্লক কণ্টেক্ট অৰ্থাৎ আপুনি যদি কোনোবাই আপোনাক আমনি দিছে বদমাচি কৰি আছে উৎপাত কৰি আছে অসুবিধা কৰে ভাল নাপায় তেওঁ আপুনি ব্লক কৰিব পাৰে এইটো হৈছে ব্লক কণ্টেক্ট তাত ক্লিক কৰাৰ লগে লগে চাওক মই অলৰেডি 5 জনক ব্লক কৰি ৰাখিছোঁ আৰু আপোনালোকে যদি ব্লক কৰিব বিচাৰে তেতিয়া ওপৰত চাব ৰাইট সাইডে এটা প্লাছ চিন আৰু মানৰ চিন আছে তাত আপোনালোকে ক্লিক কৰিব এনেকুৱা ক্লিক কৰি দিলোঁ তাৰপিছত যাক মন যায় আপুনি সিলেক্ট কৰি কিনি সিলেক্ট কৰিলে হৈ যাব মই আকৌ বেক কৰি আহিছোঁ আকৌ বেক কৰিলোঁ তাৰপিছত আহিলে ফিংগাৰপ্ৰিণ্ট লক সকলো মোবাইলত ফিংগাৰপ্ৰিণ্ট লক নাথাকে যিসকলৰ আছে তেওঁলোকে ফিংগাৰপ্ৰিণ্ট লকটো এনেবল কৰি ফিংগাৰপ্ৰিণ্ট লকটো লগাব পাৰে মই বেক কৰি আহিছোঁ এতিয়া আমাৰ প্ৰাইভেচি সেটিংটো সম্পূৰ্ণ হৈ গ'ল প্ৰিয় দৰ্শকসকল ভিডিঅ'টো অলপ দীঘল হৈ আছে দীঘল হ'বই এইটো যিহেতু হোৱাটছআপ গোটেইখিনি সেটিংছ আপোনালোকক দেখুৱাই দিব লগা হৈছে
সেয়ে আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব ধৈৰ্য সহকাৰে কাৰণ ধৈৰ্যৰ ফল সদায় মিঠা আপুনি ধৈৰ্য ধৰি যদি চাই তেতিয়াহে আপুনি শিকিব পাৰিব নেক্সট অপচন আহিলে সিকিউৰিটি আমি এতিয়া সিকিউৰিটি অপচনটো ক্লিক কৰিম ইয়াৰ মই সিকিউৰিটি ক্লিক কৰিলো তাৰপিছত চাওক এই সিকিউৰিটি অপচনটো এনেকুৱা দিয়া হৈছে যে আপোনাৰ মেছেজটো যাক দিছে আপুনি তেওহে চাব পাৰিব কোনো থাৰ্ড পাৰ্টিয়ে যাতে চাব নোৱাৰে কাৰণ এই হোৱাটছএপ এইটো এটা আপোনালোকক সিকিউৰ কৰি ৰাখিছে নেক্সট আহিলে সো সিকিউৰিটি নটিফিকেশ্যন এইটো হৈছে কোনোবা বন্ধুৱে যদি বা আপোনাৰ কন্টাক্ট লিষ্টত কোনোবাই যদি হেৰি কৰে সিকিউৰিটি সেটিংসটো বন্ধ চেঞ্জ কৰে তেতিয়াহ'লে আপোনালোকে তাত নটিফিকেশ্যন আহি যাব এইটো খুব এটা দৰকাৰী নহয় আমি আকৌ বেক কৰি আহিব তাৰপিছত আহিলে টু ষ্টেপ ভেৰিফিকেশ্যন এতিয়া আমি টু ষ্টেপ ভেৰিফিকেশ্যনটো চাম টু ষ্টেপ ভেৰিফিকেশ্যনটো ওপেন কৰাৰ লগে লগে এনেকুৱা আপোনাৰ মোবাইলত এটা পেজ খোল খাব এনেকুৱা পেজ খোলাৰ লগে আপুনি এনেবল কৰিব এনেবল কৰি কিনে আপুনি এইটো খুব এটা জৰুৰী নহয় এইটো টু ষ্টেপ ভেৰিফিকেশ্যন কৰিলে কি হ'ব আপুনি যেতিয়া মোবাইল এটা চাৰ্চ কৰিব অৰ্থাৎ এই চিমখন অন্য এটা মোবাইলত লগাব তেতিয়া আপুনি যদি হোৱাটছএপটো খুলিব যায় তেতিয়া তাত আপোনাৰ এনেবল কৰাৰ লগে লগে এটা নাম্বাৰ দিব লাগে পিন নাম্বাৰ সেই পিন নাম্বাৰ হেতু দিলেহে আপুনি খুলিব পাৰিব কিন্তু যদি সেই পিন নাম্বাৰটো আপুনি দিব নোৱাৰে তেন্তে হেতু খুলিব নোৱাৰে মই আশা কৰোঁ এইটো এনেবল নকৰাই ভাল নেক্সট বেক কৰি আহিছো তাৰপিছত আহিলে চেঞ্জ নাম্বাৰ চেঞ্জ নাম্বাৰত আমি ক্লিক কৰি চাও কি আছে ইয়াত চেঞ্জ নাম্বাৰত ক্লিক কৰিলো তাৰপিছত চাওক নেক্সট দি আছে তলত আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আপুনি যদি আপোনাৰ হোৱাটছএপৰ নাম্বাৰটো চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়াত আপুনি চেঞ্জ কৰিব পাৰিব একেবাৰে ওপৰত আপুনি লিখিব লাগিব আপোনাৰ পুৰণা নাম্বাৰ যেটো ইউজ কৰি আছে আৰু যদি আপুনি চেঞ্জ কৰিব বিচাৰে সেই নতুন নাম্বাৰটো তলত দেখিনি আপুনি নেক্সটত ক্লিক কৰিলে আপোনাৰ হোৱাটছএপ নাম্বাৰটো চেঞ্জ হৈ যাব আমি বেক কৰি আহিছো নেক্সট আহিলে ৰিকুৱেষ্ট একাউণ্ট ইনফো ইয়াত আমি ক্লিক কৰি চাও কি আছে এই আমি ক্লিক কৰিলো ইয়াত ৰিকুৱেষ্ট ইনফো যেটো আছে একাউণ্ট ইনফোত এটোত আপুনি ক্লিক কৰিলে কি হ'ব এই ৰিকুৱেষ্ট একাউণ্ট ইনফোত আপোনাৰ হোৱাটছএপৰ কি আপুনি কৰিছে সেইখিনি আপোনাক পঠিয়াই দিব ৰিকুৱেষ্টটো চাওক ৰিকুৱেষ্ট পঠিয়াই দিব গতিকে এইটো ইমান এটা দৰকাৰী নহয় থাক এইটো আমি বেক কৰিম তাৰপিছত আহিলে ডিলিট মাই একাউণ্টত ক্লিক কৰিলে চাওক ইয়াত ওপৰত আছে কাউন্ট্ৰি আপুনি ইণ্ডিয়াৰ হয় নে কোন দেশৰ হয় এইটো কোডটো সিলেক্ট কৰিব তাৰপিছত ফোন নাম্বাৰটো এন্টাৰ কৰি ডিলিট মাই একাউণ্ট দিলে আপোনাৰ একাউণ্ট ডিলিট হৈ যাব নেক্সট আমি বেক কৰি আহো প্ৰাইভেচি গ'ল সিকিউৰিটি গ'ল গোটেইকেইটা আমি চালো নেক্সট আকৌ বেক কৰি আহিছো এতিয়া আমাৰ আছে একাউণ্টৰ গোটেইকেইটা হৈ গ'ল সেটিংস এতিয়া আমি সেটস অপচনত যাম সেটছত কি আছে আমি চাই লওঁ এয়া মই ওপেন কৰিছো সেটস তাত চাওক প্ৰথমতে আছে ডেমটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ স্ক্ৰীনটোত লাইট কিমান হ'ব নে ডাৰ্ক মোডত হ'ব সেইখিনি দিখিনি আপুনি ক্লিক কৰি ওকে কৰি দিলে হৈ যাব নেক্সট আছে ওয়ালপেপাৰটো মই ক্লিক কৰিলো চাওক ওয়ালপেপাৰ কিন্তু এটা ভাল লাগে বহুত ভাল লাগে মই হলে বহুত ভাল লাগে আপোনালোকে কেনেকুৱা লাগে নাজানো তাত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আপোনালোকে গ্যালাৰীত যাব মই গ্যালাৰীত গলো গ্যালাৰীত যোৱাৰ পিছত চাওক ইয়াৰ পৰা আপুনি যিকোনো এটা ফটো সিলেক্ট কৰি ল'ব মই এইটো ফটো সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ লগে লগে সেট তলত আছে এইটো সেট কৰি দিছো ওকে হৈ গ'ল এতিয়া আপোনালোকে প্ৰথমতে আহিকিনি এটা দেখাই আছো এইটো ওয়ালপেপাৰটো কাম কি এসা মই হোৱাটছএপত ওপেন কৰিম হোৱাটছএপ ওপেন কৰি কাৰোবাক মেছেজ দিব হলে চাওক এই তলত মই যেটো ওয়ালপেপাৰ লগাইছো এই তলত আহি গ'ল অৰ্থাৎ মেছেজৰ তলত এই তো আহি যায় ঠিক আছে যিকি নহওক আমি সেটিংসৰ বিষয়ে চাই আছিলো গতিকে আকৌ আমি সেটিংসলৈ ঘূৰি যাও আমি সেটিংসত চাই আছিলো সেটিংস চালো ওয়ালপেপাৰটো অলৰেডি হৈ গ'ল নেক্সট আহিলে সেটিংৰ এন্টাৰ ইজ সেন্ট অৰ্থাৎ
এই অপশনটো যদি আপনি ক্লিক কৰি ৰাখে, এইটোত ক্লিক কৰি যদি ৰাখে তেতিয়া কি হ'ব, আপোনাৰ মোবাইলৰ যিটো কিবোৰ্ড আছে কিবোৰ্ডত থকা ইণ্টাৰ কিত ক্লিক কৰিলে আপোনাৰ মেছেজটো সেন্ড হৈ যাব। নেক্সট আহিলে মিডিয়া ভিজিবিলিটি, অৰ্থাৎ এইটো যদি ওপেন কৰি ৰাখে আপোনাৰ হোৱাটছএপত যিটো মিডিয়া ফটো আহক অডিঅ' আহক ভিডিঅ' আহক সেইবিলাক গোটেইখিনি আপোনাৰ গেলাৰীত গৈ সেভ হৈ থাকিব। তাত তলত আহিলে ফন্ট সাইজ, তাত ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ফন্টটো কেনেকুৱা হ'ব লাগে, স্মল মিডিয়াম লাৰ্জ আপুনি যিকোনো এটা চইচ কৰি ৰাখিব পাৰে। নেক্সট আহিলে এপ লেংগুৱেজ, ইয়াত ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ যিকোনো ভাষা আপুনি সিলেক্ট কৰি ল'ব পাৰে। নেক্সট আহিলে সেট এণ্ড বেকআপ, ইয়াত ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে আপোনাৰ যদি বেকআপটো ল'ব পাৰে, অৰ্থাৎ আপোনাৰ ফটো ইমেজ মেছেজ গোটেইখিনি আপুনি বেকআপ ল'ব পাৰে। বেকআপত ক্লিক কৰাৰ লগে লগে বেকআপ আৰম্ভ হৈ যাব, যদি আপুনি ক্লিক কৰে বেকআপটো আৰম্ভ হৈ যাব। নেক্সট তলত আছে গুগল ড্ৰাইভ ছেটিং, তাত এক নম্বৰত আছে বেকআপ টু গুগল ড্ৰাইভ, ক্লিক কৰিলোঁ। ইয়াত আপুনি নেভাৰ কৰিলে এইটো নাহে কেতিয়াও, অনলি ৱেন আই টেপ বেকআপ যদি আপুনি বিচাৰে তেতিয়া আহিব 2 নম্বৰত। 3 নম্বৰ যদি ডেইলি কৰি ৰাখে সদায় সদায় আহি থাকিব। 4 নম্বৰ উইকলি, এইটোত ক্লিক কৰিলে সপ্তাহত আহিব। আৰু লাষ্টত আছে মান্থলি, অৰ্থাৎ মাহেকত আহিব। মই নেভাৰ কৰি ৰাখিছোঁ। তাৰপিছত আহিলে গুগল একাউণ্ট, ইয়াত চাওক ক্লিক কৰাৰ লগে লগে আপুনি কিমান একাউণ্ট আছে কোনটো একাউণ্ট এড কৰিব তাত আপুনি ক্লিক কৰি দিলে হৈ যাব। নেক্সট আহিলে বেকআপ অভাৰ, বেকআপ অভাৰটো আপুনি কিহৰ জৰিয়তে কৰিব বিচাৰে, ৱাইফাইৰ চেলুলাৰ, তাত যদি অকল ৱাইফাইৰে বিচাৰে তেতিয়া ৱাইফাইৰে পাৰে, আৰু যদি বিচাৰে ৱাইফাই বা আপোনাৰ নেটৰ ইণ্টাৰনেটে কৰিব, যিকোনো এটা সিলেক্ট কৰিলে হ'ল। তাৰপিছত আহিলে ইনক্লুড ভিডিঅ', অৰ্থাৎ আপুনি ভিডিঅ' যদি বেকআপ ল'ব বিচাৰে তেন্তে এই তলৰ অপশ্যনটো ক্লিক কৰি ৰাখি দিব। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো অলপ দীঘল হৈছে, প্ৰিয় হোৱাটছএপত বহুতো ছেটিং আছে, আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব। বেকআপ আহোঁ, এতিয়া আমি এতিয়া আহি পালোঁ আমি নটিফিকেশ্যন। আমি নটিফিকেশ্যনত ক্লিক কৰিলোঁ, চাওক একেবাৰে ওপৰত আছে কনভাৰ্চন টোন, অৰ্থাৎ আপোনাৰ মেছেজ হোৱাটছএপত অহাৰ লগে লগে এটা চাউণ্ড হয় বা আপুনি পঠোৱাৰ লগে এটা চাউণ্ড হয়। এইটো আপুনি যদি বন্ধ কৰিব বিচাৰে ক্লিক কৰি অফ হৈ আছে মোৰ, আপোনালোকে যদি বিচাৰে চাউণ্ডটো হ'ব তেতিয়া অন কৰি ৰাখিব। তাৰপিছত 2 নম্বৰ আছে মেছেজ, তাত নটিফিকেশ্যন টোন, ইয়াত যদি আপুনি টাচ কৰে তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপুনি যিকোনো এটা টোন সিলেক্ট কৰি ল'ব পাৰে আৰু সেই টোনটোৱে মেছেজত বাজিব। নেক্সট আছে ভাইব্ৰেট, অৰ্থাৎ মেছেজটো আহিলে ভাইব্ৰেশ্যন, চাওক মই অন কৰি দেখাইছোঁ, ভাইব্ৰেশ্যনটো অফ হৈ আছে, ডিফল্ট হৈ আছে শ্বৰ্ট এণ্ড লং। আপুনি যদি লংকৈ ভাইব্ৰেশ্যন হ'ব বিচাৰে লং কৰি থ'ব, যদি শ্বৰ্ট বিচাৰে শ্বৰ্ট কৰি থ'ব, আৰু যদি ডিফল্ট কৰি ৰাখে তেতিয়া মই অফ কৰি ৰাখিছোঁ, কাৰণ ভাইব্ৰেশ্যনটো মই ভাল নাপাওঁ, মোবাইলত প্ৰেছাৰটো বেছিকৈ পৰে। নেক্সট আহিলে লাইটটো আপুনি চাওক বহুতো কালাৰ আছে, আপুনি যিটো কালাৰ দিব বিচাৰে দিব পাৰে। নেক্সট আহিলে ইউজ হাই প্ৰিয়ৰিটি নটিফিকেশ্যন, যেতিয়া আপুনি কিবা নেট অন কৰি বেলেগ কিবা কাম কৰি আছে তেতিয়া চাব হোৱাটছএপৰ যদি নটিফিকেশ্যনবিলাক ওপৰত আহিয়ে থাকে, আপুনি যদি এইটো অফ কৰি ৰাখে আৰু নাহে। ঠিক তলত গ্ৰুপৰ বিষয়ে আহে, গ্ৰুপ আৰু মই পাৰ্চনেলি যিখিনি দেখালোঁ সেইখিনি একেই, গোটেইখিনি একেই। তাৰপিছত লাষ্টত আছে কলটোত আপুনি ক্লিক কৰি কিনি ৰিংটনটো চেঞ্জ কৰিব পাৰে। নেক্সট ভাইব্ৰেশ্যনটো আপুনি অকণ যি মন যায় কৰি ৰাখিব পাৰে। আমি বেকলৈ গুচি আহোঁ, নটিফিকেশ্যন হৈ গ'ল। এতিয়া থাকিলে ষ্ট'ৰেজ এণ্ড ডাটা, আমি ষ্ট'ৰেজ এণ্ড ডাটা এতিয়া অ'পেন কৰিছোঁ। তাৰপিছত চাওক প্ৰথমতে আছে মেনেজ ষ্ট'ৰেজ, আমি তাত ক্লিক কৰাৰ লগে লগে কি আহিব চাওঁ, আমি কিমান ডাটা ইউজ কৰিছোঁ গোটেইখিনি আহি গ'ল। হোৱাটছএপ মিডিয়াত কিমান আহিলে আৰু এপ এণ্ড আদাৰ্ছ আইটেমত কিমান আহিছে গোটেইখিনি ইয়াত দেখুৱাইছে, আৰু মই কোনটো কাৰ লগত বা কোন গ্ৰুপত মই কিমান MB খাইছে গোটেইখিনি তলত কিমান কৰিছে শ্ব' কৰিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। বেক কৰোঁ আমি নেটৱৰ্ক ইউজ,
নেটৱৰ্ক কিমান ইউজ হৈছে আমি এতিয়া ক্লিক কৰি চাওঁ ক্লিক কৰাৰ লগে লগে কিমান কলত কিমান নেটৱৰ্ক গৈছে মিডিয়াত কিমান গৈছে গুগল ড্ৰাইভত কিমান গৈছে মেছেজত কিমান গৈছে ষ্টেটাছত কিমান গৈছে ইমেইলত কিমান গৈছে গোটেইখিনি আহি গৈছে নেক্সট আমি বেক কৰোঁ তাৰপিছত মিডিয়া অটো ডাউনলোড এইটো কিন্তু খুব এটা ভাল সেটিং খুব ভাল সেটিং এইটো আপোনালোকে খেয়াল কৰি ল'ব এক নম্বৰতে চাওক আছে when using mobile data ইয়াত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে আছে ফটো অডিও ভিডিও ডকুমেন্ট অৰ্থাৎ আপোনাৰ মোবাইল ডাটা অন কৰাৰ লগে লগে যদি আপুনি ইয়াত ক্লিক কৰি ৰাখে এইবিলাকত ক্লিক কৰি ৰাখিলে কি হ'ব যিমান গ্ৰুপত হওক যিমান পাৰ্সোনাল মেছেজ আছে গোটেইখিনি অটোমেটিক ডাউনলোড হৈ যাব অৰ্থাৎ আপোনাৰ মোবাইলটো ফুল হৈ যাব হ্যাং হৈ যাব গতিকে অফ কৰি ৰাখাটোৱে ভাল আপোনাৰ যেতিয়া যেটো মন যায় আপুনি তাত ক্লিক কৰিব অটোমেটিক ডাউনলোড হৈ যাব বেক কৰিলোঁ তাৰপিছত আহিলে when contact on wi-fi ইয়াত ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ গোটেইকেইটা আহিব অৰ্থাৎ wi-fi অন হোৱাৰ লগে লগে আপোনাৰ গোটেইকেইটা যদি ক্লিক কৰি ৰাখে গোটেইকেইটা অটোমেটিক ডাউনলোড হৈ যাব মোৰ মতে গোটেইখিনি দৰকাৰ নাই যিখিনি দৰকাৰী সেইখিনি আমি ক্লিক কৰি কিনি ডাউনলোড কৰিলেই হ'ল নেক্সট আছে roamingতো সেই একে অৱস্থা তাত আপোনাৰ ফটো অডিও ভিডিও ডকুমেন্ট আছে আপুনি ক্লিক কৰি ৰাখিলে অটো ডাউনলোড হৈ যাব মোৰ মতে ক্লিক কৰি নৰখাই ভাল এতিয়া বেক আহিছো বেক অহাৰ লগে লগে আমাৰ এতিয়া কি থাকিলে হেল্পত ক্লিক কৰিও ক্লিক কৰাৰ লগে লগে ইয়াত হোৱাটছএপৰ সহায়ত আমি কি হেল্প বিচাৰো কেনেকৈ বিচাৰো তাত আমি এপ্লাই কৰিব পাৰোঁ নেক্সট বেক আহিলো এতিয়া ইনভাইট ফ্ৰেণ্ড থাকিলে ইনভাইট ফ্ৰেণ্ডত ক্লিক কৰাৰ লগে লগে চাওক আপুনি মেছেজ ইমেইল জিমেইল নিয়াৰবাই কপি টু নোটছ শ্বেয়াৰ মি জেণ্ডাৰ আদি সকলোৰে কি কৰিব পাৰিব আপোনাৰ ফ্ৰেণ্ড সকললৈ ইনভাইট পঠিয়াব পাৰিব যে আপুনি হোৱাটছএপটো খুলিছে বাকি সেটিংসটো এটা পিছত এটা সকলো হৈ গ'ল প্ৰিয় দৰ্শকসকল আপোনালোকে ধৈৰ্য সহকাৰে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ আৰু সদৰ্শকত প্ৰিয় দৰ্শকসকল মোৰ ভিডিওটো চাই যদি অলপমান হ'লেও ভাল পাইছে তেন্তে আপোনালোকে মোৰ ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ৰাখিব যাতে মোৰ ভিডিওৰ সকলোবিলাক আপডেট আপোনাৰ মোবাইলত সকলোৰে আগত আহি যায় শেষত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো ধন্যবাদ